हेलो फ्रेंड्स, आज আপোনালোকক লৈ আহিছোঁ নামচাইত থকা গোল্ডেন পাগোৰালৈ। আৰু এয়া হ'ল পাগোৰাটোৰ পাৰ্কিং এৰিয়া। বহুত ডাঙৰ এৰিয়া হয়। এখন হ'ল গেট। আমি গেটখনেৰে সোমাই যাম। এই সাইডত থকা সৰু গেটখনেৰে আমি সোমাই যাম। গেটৰ সন্মুখতে এনেকৈ নটিচ বৰ্ডখন লগোৱা হৈ আছে। ইয়াতে সকলো নটিচ সকলোখিনি লিখা হৈ আছে ইয়াতে। আৰু এয়া এইখিনি আমি সোমাই গৈছোঁ এতিয়া। আৰু ইয়াৰ ৰাইট সাইডে আছে এনেকৈ দোকান আছে আৰু খাব পাৰিব আপোনালোকে। ইয়াতে কিছুমান ইয়াৰ চিন হিচাপে বস্তু কিনিব পাৰিব। আৰু ইয়াতে বহুত ডাঙৰ বহুত ধুনীয়া গাৰ্ডেনিং কৰা হৈ আছে। এয়া খোৱাৰ দোকান, আইচক্ৰীম পাব, চকলেটছ, আপোনালোকে চাহ খাব পাৰিব। আৰু এয়া চাওক, বহুত ধুনীয়া হয়। এইটো হ'ল পাগোৰাটো। এই পাগোৰাটো অপেন হৈছিল 2010-ত আৰু খামতি ভাষাত যাক নেকি কংমু খাম বুলিও কোৱা হয়। ইয়াতে লিখা আছে চাওক, কংমু খাম গোল্ডেন পাগোৰা। আৰু এৰিয়াটো বিৰাটেই ডাঙৰ হয়, বহুত ধুনীয়া হয়, পূৰা গ্ৰীনাৰী হয়। এইবোৰ বহুত ধুনীয়াকৈ ফ্লাৱাৰ লগোৱা হৈ আছে। বহুত ধুনীয়া ধুনীয়া ফুল আছে, গোলাপ আছে বহুত ধুনীয়া ধুনীয়া, আৰু ছিজনেল ফ্লাৱাৰো আছে। ঠাণ্ডা দিনত আৰু বহুত ধুনীয়াকৈ ফুলবোৰ ফুলে। চাওক, বহুত ডাঙৰ গাৰ্ডেন হয়, চাৰিওফালে গ্ৰীনাৰী। বিৰাটেই ভাল লাগে, বহুত শান্তি আছে পৰিৱেশটো। দেখিছেনে কিমান ধুনীয়া ধুনীয়া ফুল। এতিয়া বলক মই আপোনালোকক পাগোৰাটোৰ ভিতৰলৈ লৈ যাওঁ। গোল্ডেন পাগোৰা হৈছে বাৰ্মিজ ষ্টাইলৰ এটা বুদ্ধিষ্ট টেম্পল। পাগোৰাটোৰ চাৰিপিনে চাৰিটা ৰাস্তা আছে। এইদৰে চাৰিওপিনে আছে, এইদৰে ষ্টেপ আছে চাৰিওপিনে। আপোনালোকক পাগোৰাটোৰ মই চাৰিওপিনে দেখাই দিম। ভিতৰত এইদৰে বহুত ধুনীয়া বুদ্ধ ষ্টেচু এটা ৰখা আছে। বুদ্ধা ষ্টেচুটো বহুত ধুনীয়া হয়। ভিতৰখন পূৰা গল্ডেন, বাহিৰখনো গল্ডেন, বিৰাট ভাল লাগে। বহুত ধুনীয়া আৰ্কিটেকচাৰ হয়। আৰু পৰিৱেশটো ইমানেই ধুনীয়া আৰু ইমানেই শান্ত যে আহি বিৰাট ভাল লাগে, মনটো বিৰাট পবিত্ৰ পবিত্ৰ লাগে। এয়া চাওক, পানীৰ মাজত কি ধুনীয়াকৈ বুদ্ধা ষ্টেচু বনোৱা হৈ আছে। বহুত ডাঙৰ এটা এৰিয়া হয়, বহুত ডাঙৰ এৰিয়া, আৰু গোটেই এৰিয়াটো ইমান চফা আৰু ইমান ধুনীয়াকৈ মেইনটেইন কৰিছে, বহুত ধুনীয়া হয়। আপোনালোকে নামচাইলৈ আহিলে ইয়াতে আহিব। ইয়াতে এটা বুদ্ধা মূৰ্তি আছে ভিতৰত, কিন্তু ইয়াতে হয়তো কনষ্ট্ৰাকশ্যন চলি আছে কাৰণে ন' এণ্ট্ৰি লিখা হৈ আছে। মই আপোনালোকক ভিতৰৰ পৰা দেখাই দিব নোৱাৰিলোঁ, বাহিৰৰ পৰা আপোনালোকক এইদৰে মই দেখাই দিলোঁ।
ইমান ভাল ন, ইমান ধুনীয়া দেখাত আৰু ইমান ধুনীয়াকৈ মেইনটেইন কৰিছে, এটা কাগজৰ টুকুৰা আপুনি নাপাব, ইমানেই ধুনীয়াকৈ পৰিৱেশটো ৰাখিছে। ইয়াৰ পৰা ওলাই মই যে পাৰ্কিং এৰিয়া দেখাইছিলোঁ, এই পাৰ্কিং এৰিয়াৰ পৰা অলপ আগত গৈ পেলাই এটা মেডিটেশ্যন চেণ্টাৰ আছে, তাতে এটা বিৰাটেই ডাঙৰ বহুত ধুনীয়া এটা বুদ্ধা ষ্টেচু আছে, সেইটোও আপোনালোকে চাবলৈ নাপাহৰিব ইয়াতে আহিলে। পাৰ্কিং এৰিয়াটোৰ পৰা অকণমান আগুৱাই আহিলেই পায়, এইখন গেটেৰে আমি সোমাই গ'লোঁ সেইটোলৈ। আৰু ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া, বহুত শান্তি বিৰাজমান কৰে ইয়াতে, বহুতেই ভাল লাগে আহি। ষ্টেচুটো ইমানেই ডাঙৰ নহয়, মানে বিৰাট ভাল লাগিল চাই। আৰু এয়া এই গ্লাছৰ ঘৰটোৰ ভিতৰতে আছে, আপোনালোকে অনুমান কৰি ল'ব কিমানেই ডাঙৰ মানে ষ্টেচুটো। এতিয়া চেণ্ডেল খুলি ল'লোঁ আৰু এতিয়া আমি ভিতৰলৈ সোমাই গৈছোঁ। এইটো চাওক, এইটো হ'ল বুদ্ধা ষ্টেচুটো, ইমান ডাঙৰ। এইটো এটা মেডিটেশ্যন চেণ্টাৰ হয়। এইটো চাওক, আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে কিমান ডাঙৰ হয় এইটো। মই ওচৰৰ পৰা ইয়াৰ পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক, চাই চাওক। এইবোৰ চাওক ইমান ধুনীয়াকৈ সজাই ৰাখিছে। আপোনালোকে যেতিয়াই গল্ডেন পাগোৰালৈ আহিব নহয়, ইয়াতো এবাৰ সোমাই যাব, বহুত ধুনীয়া লাগে। ইমান ডাঙৰ ষ্টেচুটো চাই পেলাই বিৰাটেই ভাল লাগে। তো ফ্ৰেণ্ডছ, মই ইয়াৰ গোটেই পৰিৱেশটো আপোনালোকক দেখাই দিলোঁ, গল্ডেন পাগোৰাও দেখালোঁ আৰু লগতে ইয়াৰ ওচৰত থকা মেডিটেশ্যন চেণ্টাৰটো দেখাই দিলোঁ। আৰু বহুত ধুনীয়া হয়, আপোনালোকে আহিব আৰু নিজে আহি পেলাই চাব, বহুত ভাল লাগিব আৰু মনটো বহুত ভাল লাগে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ, বাই বাই।